নমস্কাৰ প্ৰিয় দৰ্শক, আজি এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক মই এটা প্ৰডাক্টৰ সৈতে চিনাকি কৰিবলৈ আহিছোঁ। প্ৰডাক্টটো হৈছে এইটো অ'কে লাইফ কেয়াৰ। এইটো আপোনালোকে যিটো স্ক্ৰীনত দেখি আছে, এইটো হৈছে এটা ফেচ ৱাছ হয়। এতিয়া লিখি থোৱা আছে এইটো নিম তুলসীৰ ফেচ ৱাছ হয়। আৰু এইটো হৈছে আপোনাৰ মানে ধৰক পিম্পল, যিহেতু এতিয়া দেখিছে ইমান গৰম, ঠাণ্ডাৰ নামেই লোৱা নাই যিহেতু। তো সেইকাৰণে যিহেতু একে ৰ'দত ঘূৰি ফুৰাৰ ফলত, বাহিৰত ঘূৰি ফুৰাৰ ফলত আমাৰ এনেকুৱা কিছুমান প্ৰব্লেম হৈছে, আমাৰ অইলী স্কিনবিলাকৰ কাৰণে মানে ধৰক বহুত বেছি অসুবিধা হৈছে। মানে ধৰক গৰমৰ ফলত মানে আপোনাৰ এই স্কিনবিলাকত চাওকচোন য'ত ত'ত কিবা দাগ বহিব ধৰিছে। আৰু মানে অইলী স্কিনৰ কথাটো জানেই, যিটো মানে তেলেতীয়া ছালত আমাৰ জানেই যে পিম্পলছ, শালমইনা, আৰু সেইবিলাকৰ ফলত মানে ইমানেই শালমইনা হ'ব ধৰিছে মানে তেলেতীয়া স্কিনত মানে আপোনাৰ বহুত অসুবিধা হৈ গৈছে, যাৰ ফলত আৰু স্কিনখন বহুত বেয়া দেখা হৈ গৈছে। যাৰ ফলত এইটো মই এতিয়া ইউজ কৰিছিলোঁ, আৰু ইয়াৰ ফলত মই বহুতেই এতিয়া ভাল ফল পাইছোঁ বুলি ক'ব লাগিব এই ফেচ ৱাছটোৰ পৰা। আপোনালোকে দেখিছে এইটো হৈছে অ'কে লাইফ কেয়াৰৰ হয়, নিম তুলসী ফেচ ৱাছ। এইটো আপোনালোকে ইউজ কৰি চাব পাৰে। আৰু ইয়াৰ আপোনালোকক যদি কাৰোবাক এইটোৰ প্ৰয়োজন হয়, তেনেহ'লে আপোনালোকক মই ডেছক্ৰিপশ্যনত মই ইনষ্টাগ্ৰামৰ লিংক দি দিম। ডেছক্ৰিপশ্যনত আপোনালোকে চেক কৰিব আৰু ইনষ্টাগ্ৰামত মোলৈ মেছেজ কৰিব। আপোনাক যেনেকুৱা ধৰণৰ ফেচ ৱাছ লাগে সকলো ধৰণৰ উপলব্ধ আছে। তো ব'লক আমি অকণো পলম নকৰাকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ব্যস্ততাপূৰ্ণ জীৱনটোত মানে অকণমানো শান্তি নোপোৱা হৈছোঁ। এফালে ঘৰত থাকিলে মাৰ গালি, শুই থাকিলেও গালি, বহি থাকিলেও গালি, কামটো কৰিলে আকৌ এটা কৰ, এটাৰ পিছত এটা কৰ। কেনেকৈ যে হ'ব, স্কুল কলেজবোৰো নোখোলা হৈছে। এনেকৈ হ'লে সেই ল'ৰাটোৱে ক'ব নিচিনাকৈ, ভাই স্কুলটো নুখুলে হ'বলা, বিয়াখন পাতিলে কেনেকুৱা হ'ব? অঁ এইটোৱে ভাল হ'ব। যি আছে যি নাই অকণমান শান্তিকে লৈ লওঁ। আমাৰনো শান্তিটো এইটোতহে আছে ন। তেনেহ'লে ব'লক অকণমান শান্তিকে লওঁ ময়ো, যি আছে যি। ষ্টেটাছটোকে চাওঁ আজি। আজি দেখোন 2 অক্টোবৰ, গান্ধী জয়ন্তী নহয় জানো আজি? চবেই ষ্টেটাছ দি দিলে, ধেৎ তেৰিকা, মইহে বাকী থাকি গ'লোঁ। এতিয়া মই যদি বেলেগ এটাৰ পৰা চুৰ কৰিও ষ্টেটাছটো দিওঁ, সিহঁতে ক'ব ষ্টেটাছ চোৰ, সিহঁতৰ পৰাও এতিয়া শান্তি নাই ন। কি কৰোঁ এতিয়া? মই এটা কাম কৰোঁ, আইডিয়া এটা মনলৈ আনো। এটা কাম কৰোঁ, মোৰ ওচৰততো এতিয়া মহাত্মা গান্ধীৰ কাৰণে ফটো নাই, যিহেতু মই অকণ বেলেগতকৈ বেলেগ কৰিম ন। যি আছে যি নাই, আজি মই অলপ আনকমন এটা দিমেই। মই তেনেহ'লে ষ্টেটাছটো পাম। যি আছে যি নাই ফাইনেলি ফটো পায়ে গ'লোঁ। আৰু মই ফকতীয়া মানুহ নহয় ন ফটোৰ কাৰণে হেৰি কৰি থাকিবলৈ। কালি দেউতাৰ পৰা চুৰ কৰা 200 টকীয়াটোতো আছেই, এইটোৱেদি আজি কামটো চলাই দিওঁ আৰু নে কি কয়? মজা হ'ব। দেউতাইতো ধৰিবতো এনেও নোৱাৰে। মজা আইডিয়া এটা খেলালোঁ কিন্তু দেই। যি আছে যি নাই চাওঁ, ফটো এখন তুলি লওঁ এতিয়া ধুনীয়াকৈ দেই। চাওঁ। ফটোখন কিন্তু বহুতেই ধুনীয়া হৈছে দেই। এইখন ফটো আৰু কোনোবাই বেয়া হ'ব বুলি ক'ব পাৰিব নি? মজা। এইখন এতিয়া ক্ৰপ কৰি এডিটৰ এপ আছে, এডিটৰ এপত বাৰু হেৰি কৰিব পাৰিম জানো? এতিয়া মহাত্মা গান্ধীক পইচাটো বুলি যদি ধৰা পৰে, কত কাউৰী এডিট কৰি বগলী হৈ গৈছে, আৰু আমি মহাত্মা গান্ধীৰ নিচিনা ইমান ধুনীয়া মানুহজনক যদি মই এডিট কৰি দিয়াব নোৱাৰোঁ, কেনেকৈ হ'ব? মই আজি এডিট কৰিহে এৰিম। নাই, আজি এডিট কৰিমেই। আজি ষ্টেটাছ মানে আৰু চবেই সুধিব লাগিব, বা বাচিতৰ ষ্টেটাছ বহুত হেভি দিছে দেই আজি। যি আছে যি নাই ফাইনেলি ফটোখন এডিট কৰি হ'লগৈ। এই ষ্টেটাছটো লগাই লওঁ। এতিয়া শান্তি লাগিছে দেই। ফটোখন এতিয়া ষ্টেটাছ দিলে যি হওক নহওক, কোনেও এতিয়া ক'ব নোৱাৰে আজি গান্ধী জয়ন্তীটো ষ্টেটাছ এটা নিদিলে কেলৈ। চবেই দিলে, লেটকৈ হ'লেও চবতকৈ ইউনিক আৰু আনকমন দিছিলোঁ। মানুহটো এনেও আনকমনে বাৰু, কিন্তু কেইটাই চালে সেইটো চাই ৰ, এইবিলাক ইমান পিছত পাতিম আৰু। বা 1 2 3 বা দেউতাইও চালে, মজা। এতিয়া এটা কাম কৰোঁ, আৰু অকণমান পিছত আকৌ চাম। এতিয়া নাচাওঁ আৰু। A few moments later. চাওঁ দেই কোনে চালে। বা 7 8 9 10টাই চালে।
ইমান মানুহে ভাল পায়নি চবেই মোৰ ষ্টেটাছ চাই যে 10টাই চালে বাপৰে কোনে কোনে চালে চাওঁ দেউতাৰ পিছত কোনে চালে বা ৰহমান চাচাইও চাইছে দেই মজা ৰহমান চাচাইও গম পাইছে চাগে মোৰ কথা আৰু হেভি বুলি দিছে চবতকৈ বেলেগতকৈ অলপ বেলেগ কৰি দিওঁ নাই যি আছে অকণ দি পিছতে চাওঁ ঐ কি কৈছ তই অঁ দেউতা দেখোন অঁ কোৱা এই তোমাৰ আজি ভিডিঅ' এটা মানে ষ্টেটাছ দি আছিলোঁ এইটো মানে আজি কেলৈ গান্ধী জয়ন্তী নহয় নেকি কিবা মানে আজি মহাত্মা গান্ধীৰ জন্মদিন বুলি নাজানে নি আপুনি গান্ধী জয়ন্তী বুলি জানো বাৰু কিন্তু তই যে ষ্টেটাছ যে দিছ সেই তাত দিয়া সেই পইচাটো কিন্তু মোৰ অলপ সন্দেহ হৈছে দেই তই সেই 10 টকীয়া আৰু 2 টকীয়া 5 টকীয়া বাহিৰে সেইখন পইচানো ক'ত পালি মহাত্মা গান্ধীৰ দেখোন এইবিলাকত ধৰ 50 টকীয়াত থাকে নীলা ৰঙৰ 10 টকীয়াত থাকে ৰঙা ৰঙৰ ইয়াত দেখোন কিবা কমলা কালাৰ নিচিনা লাগিছে ৰংটোত কিন্তু মোৰ ভাগৰ হেৰুৱা 200 টকাটোৰ নিচিনা লাগিছে কিন্তু দেই হা পইচা আকৌ মই কেলৈ পইচা আপোনাৰ পৰা ল'ম মোৰ ওচৰত পইচা নাই নেকি বা মোৰ ওচৰত পইচা নাইকিয়া নহয় নহয় কিবা তোকতো মই কিবা এতিয়া পইচাৰ চুৰ বুলি ধৰা নাই নহয় তোক মই জাষ্ট কথাটো সুধিছোঁহে আৰু তই যে ইমান থটমত খাই গৈছ কথাৰো মানে কিবা লাইন হেৰাই যোৱাৰ নিচিনাকৈ আৰু এনেকৈ কঁপিছ ঘামিছ কেলৈ সেইটো কচোন বাৰু মোক ইমান ঘামি গৈছগৈ যে তই তৎক্ষণাত সেইটোহে ধৰিব পৰা নাই মই ধৰিব পৰা নাই মানে আৰু কি হ'ব হেৰাই মানে কথাটো হেৰাইতে মানে চুৰটো মানে মোৰ মতে অকণমান ধৰা পৰিছে কাৰণ মই এতিয়া অলপ আগত ষ্টেটাছ চাইছোঁ বাবাৰ আগত মই ভাবিছোঁ মানুহত কালাৰ ইমান এডিট কৰি দিছে মানে মানুহত কালাৰ ৰঙা পৰা ক'লা গৈ বগা কৰি দিছে ইমান বগা কৰি দিছে একো ধৰিব পৰা নাই মই মহাত্মা গান্ধী নে বেলেগ মানুহ মই কিন্তু সেইটো কাৰণে আহিছোঁ এতিয়া সুধি যাওঁ পাবা কোন হয়নো সেইটো ল'ৰা মানে কোন হয়নো ষ্টেটাছ দিছে নাম্বাৰটো ধৰিব পাৰিছোঁ আমিতো ইংলিছ পঢ়িব নাজানো নহয় সেইলৈকে মানে মই ভাবিছোঁ অকণমান যাওঁ সুধি আহোঁগৈ তাৰপিছত মই বাহিৰত শুনি আছোঁ আপোনাৰ কথা কিন্তু এতিয়া মোৰো একটা কথা মনত আহিছে এতিয়া যে ঘামিছে আৰু যে হেৰি হৈছে মই কিন্তু একটা কথা জানি চুৰাই কাৰণ মই যেতিয়া একটা সৰুতে মানে কি ক'ম এতিয়া একটা চুৰ কৰিছিলোঁ তেতিয়া মানে আমাৰ মানে ডাঙৰ ককাই যেতিয়া মোক সুধিছিলে তই মোৰ পৰা 1 টকা চুৰ কৰিছিলে নেকি তেতিয়া ময়ো কিন্তু ভয়তে এনেকুৱা হৈছিলোঁ সেইকাৰণে কৈছোঁ যে মই চুৰে হ'ব নেকি নে হয় নাই বাবা অঁ ৰহমান অঁ তুমিও ঠিকেই কৈছা মই যিটো ইয়াৰ ৰূপ দেখিছোঁ কিন্তু মই বৰ ভাল ৰূপ দেখা নাই অঁ মানে দেউতা इतना हाय हुआ कि थर्मामीटर टूट गया सैया जी का टपक टपक के हाय पसीना छूट गया এই কাৰণে আকৌ মই ঘামিছোঁ সেইটো কাৰণেহে মানে হ'ব দে আমাৰতো গম লাগিছে কিন্তু তোৰ নিচিনা কিন্তু আমি কোনো ঘমা নাই বুজিছ এটা কথা শুন চা চুৰ কৰাটোতো এটা বেয়া স্বভাৱ সেইটোতো চবেই জানে কিন্তু কৃত্ৰিমতাটো এটা ডাঙৰ হেৰি হয় বেয়া গুণ মোৰ দিশ বোধে কিয় জানো কৃত্ৰিমতাত আধুনিকতাত পৰি যদি তই অতীতবোৰ পাহৰি যাওঁ কেনেকৈ সন্মানটো কিনো কৃত্ৰিমতাৰে জনোৱা বস্তু নহয় আজি 10জনে ষ্টেটাছ দিছে বুলি যদি তয়ো ষ্টেটাছ দি দিয় তোৰ সন্মান আৰু তোৰ শ্ৰদ্ধা তেওঁ পৰি থকা সেইটো ক'ত গ'ল আজি তই চুৰ কৰি মেলি সেই পইচাখন যে দিছ সেইটোতো তই এতিয়া ক'বলগীয়া কথা নহয় যিমান ক'লেও সেইটো মোৰে পইচা সেইটোতো মই জানোৱেই ন হ'ব দিয়া একো নাই চুৰটো যেতিয়া ধৰা পৰিলে পাৰ্টি এটা কৰি দিব লাগে বেলেগেতো পুলিচে হোৱা হ'লে পুলিচকেইটা দৌৰি থাকে কিন্তু আমি পুলিচ নোহোৱাকৈ চুৰটো ধৰি পেলালোঁ যি আছে দি নাই মই এতিয়া যাম আৰু ন আমিতো আৰু পৰিৱেশটো চাই মেলি চাহ খাম বুলি নকওঁ আৰু বহিলে মোৰ নিজৰ বিগত হ'ব সেইকাৰণে মই যাওঁ আসসালাম নমস্কাৰ হা পাহৰি যাম মানে সদায় পাহৰি যাওঁ দেই পাছা যিকোনো কাম বেয়া কাম কেতিয়াও নকৰিবি আৰু বেয়া কামৰ জৰিয়তে মানুহক ভাল দেখুৱাবলৈ নাযাবি যিটোৱে নেকি মানুহক 10জনে
তোক বেয়া কামটো কৰিলে ভাল পায় সেই তেনেকুৱা ভাল কাম বেয়া কামো নকৰিবি বুজিছ আৰু এটা কথা কি জানো সন্মান বস্তুটো সদায় মনেৰে দিব লাগে সদায় থাকিব লাগে মোৰ মতেতো সন্মান বস্তুটো আভ্যন্তৰীণ হ'ব লাগে বেছিকৈ আৰু বাহ্যিক প্ৰকাশো কৰিব লাগে এই এনেকুৱা কৃত্ৰিমতা নহয় বুজিছ সেইকাৰণে কৈছোঁ ষ্টেটাছটো দি মেলি তই আকৌ দেউতাৰ পৰা পইচাটো মাৰি চুৰ কৰি তেনেকৈ সেইটো বস্তু তেনেকৈ নহয় বুজিছ সেইকাৰণে মই তই আজি এটা কথাই কৈছোঁ যে তোক তই কেতিয়াও এনেকুৱা পিছলৈ বা আগলৈ কেতিয়াও এনেকুৱা কাম নকৰিবি যিয়ে নেকি ধৰ বহুত বেয়া কাম হয় কৃত্ৰিমতাত পৰি সকলো ষ্টেটাছটোতেই সকলো সীমাবদ্ধ নাৰাখিবি বুজিছ আজি এজন মহাত্মা গান্ধীত যিজনৰ কাৰণে আজি আমি স্বাধীনভাৱে জীয়াই থাকিব পাৰিছোঁ আজি এইখন সেইজনকো যদি তই এনেকুৱা কৃত্ৰিমতাত পেলাই দিয় অকল ষ্টেটাছ এটাৰ ভিতৰতে সীমাবদ্ধ ৰাখোঁ তেনেকৈ নহয় বুজিছ ঠিক একেদৰে আপোনালোককো কৈছোঁ যিকোনো বস্তু সকলো বস্তু কৃত্ৰিমতাৰ প্ৰভাৱ পৰি আপোনালোকে সামান্য এটা ষ্টেটাছতে সীমাবদ্ধ কৰি ৰাখিব সন্মান বস্তুটো ইমান সৰু বস্তু নহয় আৰু শ্ৰদ্ধা বস্তুটো ঠিক আছে আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো জনাব আৰু কিবা ক'বলগীয়া থাকিলে আমাক কমেণ্ট বক্স পূৰা খালী কৰি দিয়া আছে আপোনালোকে কমেণ্ট কৰিব আৰু এটা কথা ক'বলগীয়া আছে আপোনালোকে যে ভিডিঅ'বোৰ চাই চেনেলটো যে তলত ছাইডত দেখিছে ৰঙা কালাৰৰ ছাবস্ক্ৰাইব বুলি লিখি থোৱা আছে যে সেইটো টিপি দিব টিপি মেলি ওচৰত চাব এটা ঘণ্টা নিচিনা ওলায় বেল আইকনটো যে থাকে সেইটো টিপি দিব টিপি মেলি অল কৰি দিব তেতিয়াহে এনেকুৱা ধুনীয়া ধুনীয়াবিলাক পাই থাকিব পাৰিব আপোনালোক কিন্তু অকৰা দেই এনেকৈ চোৱাতকৈ আপোনালোকে যদি ডাইৰেক্ট গৈ পিনে আপোনাৰ ডাইৰেক্ট ভিডিঅ'টো ওলাই যায় ন'টিফিকেশ্যন যে কিমান ভাল কথা হয় নহয় আৰু আমাৰো ভাল লাগে দিয়কচোন আপোনালোকে যেতিয়া এপ্লাই কৰে এটা লাইক কৰি দিব যদি ভাবে শ্বেয়াৰ কৰিবলগীয়া বুলি তেনেহ'লে অলপ শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপায় তো আকৌ আহিম আমি এনেকুৱা এটা নতুন ভিডিঅ' লৈ নতুন হেৰিৰ ওপৰত তো আপোনালোকে আজি আপোনালোকৰ মাজৰ পৰা বিদায় মাৰিছোঁ ধন্যবাদ